পাইকৰ বয়স 50 বছৰ হোৱাৰ পিছত নিজ গা মাটি খেলক ঘূৰাই দিয়াৰ নিয়ম আছিল। কিন্তু সাধাৰণতে পিতৃৰ পিছত পুত্ৰৰ হাতলৈ সেই মাটি হস্তান্তৰিত হোৱাত বিশেষ সমস্যা বা জটিলতাৰ সৃষ্টি হোৱা নাছিল। গা মাটি দুপুৰাৰ উপৰি কোনো পাইকে ইচ্ছা কৰিলে অতিৰিক্ত মাটিৰ বাবদ পাইকে বাৰ্ষিক এটকাকৈ ৰজাৰ ঘৰত খাজনা দিব লাগিছিল। ৰজাৰ ঘৰত কাম কৰাৰ পৰা অব্যাহতি পাব বিচৰা পাইকে বছৰি 3 টকা ৰজাৰ ঘৰত জমা দিব লাগিছিল। কিন্তু সেই কালত বছৰি 3 টকা সংগ্ৰহ কৰাটো এজন পাইকৰ বাবে প্ৰায় অসম্ভৱ আছিল। পাইকসকলৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ অত্যন্ত কঠোৰ আছিল। পাইকে যাতে নিয়ম শৃংখলা ভংগ কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি দিবলৈ এক সদা সতৰ্ক চোৰাংচোৱা বিভাগ আছিল। ইয়াতে মাৰিলো টিপা, গড়গাঁও পালোগৈ শিপা। এই প্ৰবাদ শাৰীৰ পৰাই আহোম চোৰাংচোৱা ব্যৱস্থাৰ তৎপৰতাৰ বিষয়ে উমান পাব পাৰি। পাইকসকলক সুশৃংখলিত আৰু কঠোৰ নিয়ন্ত্ৰণৰ মাজত ৰাখিবৰ বাবে প্ৰতি 20 জন পাইকৰ ওপৰত একোজনকৈ বৰা, 100 জনৰ ওপৰত এজন শইকীয়া, 1000 জনৰ ওপৰত এজন হাজৰিকা, 3000 জনৰ ওপৰত এজন ৰাজখোৱা আৰু 6000 জন পাইকৰ ওপৰত এজন ফুকন নিয়োগ কৰা হৈছিল। অৱশ্যে কিবা কাৰণত এই বিষয়াসকলৰ ওপৰত পাইক অসন্তুষ্ট হ'লে তেওঁলোকে সেই বিষয়াজনক পদচ্যুতও কৰিব পাৰিছিল। পাইকসকলক কাৰী আৰু চমুৱা নামৰ দুটা প্ৰধান শ্ৰেণীত বিভক্ত কৰা হৈছিল। ৰাষ্ট্ৰৰ হকে বাধ্যতামূলক গা খাটনিৰ পৰা ৰেহাই নোপোৱা পাইকসকলক কাৰী পাইক বোলা হৈছিল। অন্যহাতে ভাল বংশৰ যিসকল পাইকে ৰজাৰ ঘৰত কিছু কৰ দি বাধ্যতামূলক গা খাটনিৰ পৰা ৰেহাই পাবলৈ সক্ষম হৈছিল তেওঁলোকক চমুৱা পাইক বোলা হৈছিল। এনেদৰে পাইকৰ মাজতো এটা উচ্চ শ্ৰেণীৰ সৃষ্টি হৈছিল। এই চমুৱা শ্ৰেণীৰ পৰাহে উপযুক্ত লোকক ৰজাঘৰীয়া বিষয়বাব দিয়া হৈছিল।